Hi everyone, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোকৰ সকলোৰে ভাল নিশ্চয়। ময়ো ভালে আছো বৰ্তমান। আৰু আজি আমি দুইজন যাবলৈ লৈছো চেন্নাইত ফুৰিবলৈ। আৰু চেন্নাই ক'ত ক'ত ফুৰো তাৰে অলপ মুহূৰ্ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু বৰ্তমান মই এতিয়া গৈ আছো সুলুপেটা ষ্টেচনলৈ। আমি সুলুপেটা ষ্টেচনৰ পৰা চেন্নাই চেন্ট্ৰেল ষ্টেচনলৈকে যাম। আমি এতিয়া বৰ্তমান দুজনে বহি আছো। যাবলৈ ৰেডি পালোহি চেন্নাই চেন্ট্ৰেল ষ্টেচন। আমি এতিয়া প্ৰথমে চেন্নাইৰ মেৰিনা বিচৰ কাষতে থকা ডক্টৰ এমজিআৰ আৰু জয়ললিতা মেমৰিয়েলত সোমাইছো। আজি যিহেতু দেওবাৰ মানুহৰ ভিৰ বহুত। কাপোৰ গোটেই তিতি গ'ল। মই আগলৈ যাওঁ। গোটেই বালি বালি লাগিছে গোটেই কাপোৰ তলৰ ডোখৰ।
আমি এতিয়া ফুৰি মেলি আহিলোঁ আৰু এতিয়া আমি চেন্নাই চেন্ট্ৰেললৈ যাবলৈ লাগিছোঁ আৰু এতিয়া আমি চেন্নাইৰ পৰা চুবুবিললৈ গৈ আছোঁ ট্ৰেইনত আৰু এতিয়া আৰু ভিডিঅ' নকৰোঁ আৰু ঘৰত গৈ যিহেতু বহুত ভাগৰ লাগিছে দিনটো ট্ৰেইন ফুৰিলোঁ আৰু চ' ইমানতে আজি ভিডিঅ' সামৰিছোঁ যদি ভাল লাগিলে তেনেহ'লে লাইক কৰি ছাবস্ক্ৰাইব কৰি